তো গাইজ আজি তোমাৰ ৰাতিপুৱা এটা 4:30 বাজিছে আৰু মুখত এটা হাঁহি লৈ আজি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু আজি হৈছে তোমাৰ পবিত্ৰ দিন আৰু 2022 বৰ্ষৰ আজি তোমাৰ জুন মাহৰ তোমাৰ 5 তাৰিখ আৰু আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু যিসকলে মোৰ চেনেল অলৰেডি আছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰে যেন, আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেল তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন। আৰু আজি ব্লগটো কি হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ, আৰু তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিছোঁ। সেয়া কঁঠাল পুলি লৈ পেলাই আৰু তোমাৰ কুডা লৈ পেলাই তোমাৰ বাৰীলৈ গৈ আছোঁ, তাতে লগাব লাগিব। চ' আগলৈ চাই দিব ভিডিঅ'টো। চ' গাইজ ফাইনেলি তোমাৰ লগোৱা হ'ল পুলি। আজি এটা পবিত্ৰ দিন হয়। আজি হৈছে তোমাৰ বিশ্ব পৰিৱেশ দিৱস, আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই এডাল কঁঠাল পুলি লগালোঁ। আৰু আপোনালোকেও লগাওক, অন্ততঃ 5ডাল নহ'লে এডাল হ'লেও আপোনালোকে লগাওক। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে অলপ কিছু কথা মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ আপোনালোকক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে যিবোৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মই যাতে পৰিৱেশ প্ৰতি অলপ সজাগ হয়, সচেতন হয়, দায়বদ্ধতা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু কিছু কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ মোৰ ফালৰ পৰা। আৰু কি হৈছে, আজিকালি দিনক দিনে তাপমাত্ৰা বৃদ্ধি পাইছে, তাৰ ফলত আমি নিজে দায়ী। কি হৈছে, আমি এটাই ভুল কাম কৰোঁ সদায়, মানে আমি যিবোৰ গছ গছনি কাটোঁ কিন্তু আমি ৰোপণ নকৰোঁ, সেইটোৱে। আৰু অলপ সজাগ হয়, সচেতন হওক। আজিকালি কি হৈছে জানে, আপোনালোকে চাগে জানে, দিনক দিনে তাপমাত্ৰা বৃদ্ধি পাইছে, তাৰ ফলত আমি নিজে দায়ী। কাৰণ কি হৈছে, আজিকালি গছ গছনি মানে পাহাৰ পৰ্বতত যিবোৰ কাটি কুটি ধ্বংস কৰি লঠঙা কৰি পেলাইছে, তাৰ ফলত গৰমৰ প্ৰকোপটো বেছি বাঢ়িছে আগতকৈ দিনক দিনে। আৰু এটা কথা ক'ব লাগিব, প্ৰথমে যিবোৰ অঞ্চলত মানে চহৰ হওক নগৰ হওক যিবোৰ উদ্যোগ প্ৰতিষ্ঠান দিনে দিনে বৃদ্ধি পাইছে, তাৰ ফলত তাপমাত্ৰা বৃদ্ধি পাইছে। গছ গছনি আৰু মানুহৰ জীৱ জন্তুৰ মাজত মানে আনটোৰ অবিহনে আনটো জীয়াই থকাৰ অসম্ভৱ। সেইবাবে আপোনালোকক কৈছোঁ, গছ পুলি ৰোপণ কৰক আৰু পৰিসৰৰ প্ৰতি অলপমান সচেতন হওক, সজাগ হওক। আমি যেতিয়া নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, তেতিয়া গছে শোষণ কৰি লয় আৰু আমালৈ অক্সিজেন এৰি দিয়ে আৰু আমি গ্ৰহণ কৰোঁ। এই প্ৰক্ৰিয়াটোকে আপোনালোকে পাইছে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কয়। এইটো আদান প্ৰদান হৈ থাকিব। যদি সেই আদান প্ৰদানটো সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো যদি এনেকুৱা নহয়, পিছলৈ নাথাকে, তেতিয়াহ'লে জীৱ জন্তু জীয়াই থকাটো পিছলৈ অসম্ভৱ হৈ পৰিব। আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, কাৰণ এটা সৰু ব্লগহে হয়। আৰু আপোনালোকৰ এটা এটা লাইকে, এটা এটা শ্বেয়াৰে, এটা এটা কমেণ্টে, এটা এটা ছাবস্ক্ৰাইবে মোক অৰিহণা যোগাই নতুন এটা ভিডিঅ'লৈ বনাবলৈ, টপিক লৈ বনাবলৈ। আৰু আপোনালোকে মৰম দি যাব, আৰু আপোনালোকৰ মৰমৰ মূল্য দি যাবলৈ আগলৈ চেষ্টা কৰি যাম। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ, আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ ৰাখিছোঁ।